মাধৱম মাধৱম সৰ্বপ্ৰথমে মই ভগৱন্তৰ শীৰ্ষত সহস্ৰকোটি প্ৰণিপাত জনাইছোঁ। সন্মানীয় বক্তৃতা প্ৰতিযোগিতাৰ সঞ্চালিকা মহোদয়, সন্মানীয় বিচাৰক মণ্ডলী আৰু মহামান্য সুধীবৃন্দ, জ্ঞাতে অজ্ঞাতে ৰৈ যোৱা ভুলমতিৰ বাবে আপোনালোক সকলোকে আগত ক্ষমা বিচাৰিছোঁ। আজি বক্তৃতা প্ৰতিযোগিতাত নিৰ্বাচন কৰি দিয়া বিষয় ধৰ্ম আৰু বিশ্বাসৰ পটভূমি শ্ৰী শ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ পদৰঞ্জিত ঢেকীয়াখোৱা বৰনামঘৰ। আমি জানো বা আপোনালোকে সকলোৱে জ্ঞাত আছে ঢেকীয়াখোৱা বৰনামঘৰ বুলি ক'লে একোটা নিৰ্দিষ্ট কোনো ধৰ্ম নাই। আমাৰ এটাই ধৰ্ম হৈছে যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ জনসমাজত প্ৰৱৰ্তন কৰি গৈছে, সেইটো হৈছে এক শৰণ নাম ধৰ্ম। সেই এক শৰণ নাম ধৰ্মৰ যোগেদি আজি অসমৰ ভিন্ন প্ৰান্ত নামঘৰ মন্দিৰত হৰিৰ চৰ্চনৰ জৰিয়তে সকলোকে এক কৰিছে। আমি সকলোৱে নামঘৰত আহিছোঁ, নামঘৰৰ ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিটো ঢেকীয়াখোৱা বৰনামঘৰে বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বৰ অসম গঢ়াৰ যিটো সপোন, সেইটো তেওঁ কৰিছে, যিটোৰ যাৰ যোগেদি আমি জনসমাজত আমি এক হৈ থাকিব পাৰিছিলোঁ। সেইকাৰণে কৈছে কিয়াত কছাৰী কাশী গাৰুবি জৱান মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই প্ৰচাৰ কৰি গৈ থাকোঁতে পঢ়াৰ মাধৱদেৱক লগ পালে, যাক আমি মণিকাঞ্চন সংযোগ হিচাপে আখ্যা দিব পাৰোঁ। ঠিক সেই সময়ত মাধৱ গুৰুজনাই শংকৰদেৱৰ আৰ্যনুকৰণ কৰি তেওঁ ধৰ্ম প্ৰচাৰত নিজকে মনোনিৱেশ কৰিলে। আৰু মহাপুৰুষ মাধৱ গুৰুজনাই আহি 1450 শকত এই কবিতা জেগাত উপনীত হ'ল। আৰু আহিয়ে মহাপুৰুষ মাধৱদেৱে এহাল বুঢ়া বুঢ়ীৰ ঘৰত মাটি পঠালে। আৰু বুঢ়া বুঢ়ীৰ ঘৰত খাবলৈ একো নাছিল, অন্ন নাই। তেওঁলোকক মহাপুৰুষ মাধৱদেৱক ৰখাইছিল। আৰু বুঢ়ীয়ে ঢেকীয়া শাক বুটলি আনি সেই ৰাতিটো মাধৱদেৱক আশ্ৰয় কৰিলে। আৰু মাধৱদেৱে সেই ঢেকীয়াৰ অন্ন খাই ইমান তৃপ্তি লভিলে, যাৰ কাৰণে আজিও ঢেকীয়াখোৱা নাম পালে। আৰু মাধৱদেৱে ধৰ্মৰ যিটো প্ৰচাৰৰ মাধ্যম, সেইটো তেওঁলোকক ক'লে আৰু সকলক মাতি আনিলে আৰু ক'লে। আৰু মাধৱদেৱে নিজেই ঔটেঙাৰ বাকলিত তেল দি কলিতাসহ চাকি জ্বলালে, যিহেতু তেতিয়াৰ দিনত মাটি চাকি নাছিল। আৰু যিগছ বন্তি জ্বলালে আজিও বৰ্তমান এই পৰ্যন্ত ঢেকীয়াখোৱা বৰনামঘৰত জ্বলি আছে। আৰু মাধৱদেৱে ক'লে এই গছ বন্তি অক্ষয় কৰিব। যিগছ বন্তিয়ে এছিয়া বুক অফ ৰেকৰ্ড, ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ
হ'বই আপোনালোকে বৰ্তমান সমাজত যদি মন কৰে বা বিজ্ঞাপনৰ মতে যদি মন কৰে অভুক্তজনৰ পুত্ৰ সন্তান জন্ম হৈছে কাৰ নহত ঢেকীয়াখোৱা বৰনামঘৰৰ আশীৰ্বাদত নিধনী ধন হৈছে এনেদৰে কি হৈছে আমাৰ সমাজত বিশ্বাসৰ যিটো ধাৰা বিশ্বাসৰ ধাৰাটো চলি আহিছে যেনে কৈছে জ্ঞান বিজ্ঞান তদং ৰহস্য জ্ঞান বিজ্ঞান তদং ৰহস্য আমাৰ মাজতে আছে যাৰ ফলত আমাৰ ঢেকীয়াখোৱা বৰনামৰ কিছুমান বৈজ্ঞানিক ভিত্তি আছে যাৰ ফলত গোটেই ঢেকীয়াখোৱাত গোটেই বছৰ নাম প্ৰসংগ হয় ভাদ মাহত 4 প্ৰসংগ আৰু এতিয়া 2 প্ৰসংগ যাৰ জৰিয়তে আমাৰ সমাজখনত শান্তিৰ চিন্তা বজাই ৰাখিছে আৰু আমাৰ উঠি অহা প্ৰজন্মক এক আদৰ্শ হিচাপে দেখুৱাইছে সদৌ মহাপুৰুষজনালৈ পুনশ্চ কোটি সেৱা জনাই মহাপুৰুষৰ মন্ত্ৰবাণীৰে মোৰ ক'বলগীয়া